হে গাইজ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি মই আপোনালোকৰ লগত এটা পনীৰৰ চিম্পুল ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তো আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে পাব। তো বলক ৰেচিপিটো চাই লওঁ। আৰু গাইজ, ইয়াতে মই 200 গ্ৰাম পনীৰ ইউজ কৰিছোঁ। আৰু এয়া দেখিছেনে, মই টুকুৰা টুকুৰ কৰি কাটি এইদৰে গৰম পানীত তিয়াই থৈ দিছিলোঁ আৰু পনীৰখিনি বহুত ছফ্ট হৈ গৈছে। তো নেক্সট মই ইয়াতে দুটা কেপচিকাম লৈছোঁ, দুটা টমেটো লৈছোঁ। তো আপোনালোকে আপোনালোকৰ হিচাপত কাটি টুকুৰা টুকুৰ কৰি ল'ব পাৰে। তো গৰম পানীত তিয়াই থৈ দিলে পনীৰ বহুত ছফ্ট হৈ যায়। তো ইয়াতে মই 3-4টা জলকীয়া আৰু এটা ডাঙৰ পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। তো আপোনালোকে আপোনালোকৰ হিচাপত কম বেছি কৰি ল'ব পাৰে। আৰু ইয়াতে মই পেন গৰম হ'বলৈ দিছিলোঁ আৰু তাৰপিছত মই ইয়াতে দি দিছোঁ মিঠাতেল। তো প্ৰথমতে মই মিঠাতেল অলপ ইউজ কৰিম আৰু পিছত মই আৰু অলপ ইউজ কৰিম। চ' আপোনালোকে অলপ কমেই ব্যৱহাৰ কৰিব প্ৰথমতে। তাৰপিছত মই ইয়াতে দি দিছোঁ পনীৰ। তো পনীৰখিনি দিওঁতে আপোনালোকে সাৱধানতে দিব, কাৰণ গৰম তেল ছিটিকি গাত পৰিব পাৰে, আপোনালোকে দেখিছেই। তো এইদৰে আপোনালোকে অলপ দূৰত থিয় হৈ পনীৰখিনি ঢালি দিব, যাতে গাত গৰম তেল নপৰে। আৰু গাইজ, মোৰ এটা মেকআপৰ চেনেলো আছে, লিংক মই ডিছক্ৰিপশ্যন বক্সত মেনশ্যন কৰি দিম। তো আপোনালোকে মোৰ মেকআপৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু পনীৰখিনি ওলটাই দিম, যাতে দুয়োফালে ভালদৰে ফ্ৰাই হৈ যায়। আৰু পনীৰখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম। আপোনালোকে দেখিছে এটা ছাইড হৈয়ে গৈছে। তো এইদৰে ফ্ৰাই কৰি ল'ম। তো আপোনালোকেও এইদৰে ফ্ৰাই কৰি ল'ব। আৰু পনীৰখিনি ফ্ৰাই হৈ গ'ল, আপোনালোকে দেখিব পাইছে। আৰু এইখিনি মই এটা বাটিত নমাই ল'ম। তো গাইজ, ইয়াতে মই ঘৰত বনোৱা 2 চামুচ ঘি ব্যৱহাৰ কৰিছোঁ। তো আপোনালোকে দোকানৰ ঘিও ব্যৱহাৰ কৰিব পাৰে। আৰু ঘি কম বেছিও কৰিব পাৰে আপোনালোকৰ হিচাপত। হয়তো বহুতে আৰু ভালকৈ বনাব জানে, বাট মই এইদৰেই বনাওঁ, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। তো এইদৰে একদিন বনাই খাই চাবচোন, কেনেকুৱা পায় আপোনালোকে মোক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু তাৰপিছত মই ইয়াতে 1 চামুচমান জিৰা দি দিছোঁ আৰু 1 চামুচমান মই আদা নহৰুৰ পেষ্ট দি দিছোঁ। তো এইখিনি ভালদৰে মই এইদৰে লৰাই ল'ম। তাৰপিছত মই ইয়াতে কাটি থোৱা পিঁয়াজ দি দিছোঁ আৰু জলকীয়া দি দিছোঁ। তো আপোনালোকে ইচ্ছা কৰিলে আৰু কম বেছি কৰিব পাৰে। তো মই ইয়াতে এটা পিঁয়াজ মিডিয়াম চাইজৰ ব্যৱহাৰ কৰিছোঁ। তো পিঁয়াজখিনি গল্ডেন ব্ৰাউন হৈ যোৱাৰ পিছত মই ইয়াতে টমেটো এড কৰি দিম। আৰু ইয়াতে মই 2টা টমেটো ইউজ কৰিছোঁ। আৰু এইখিনি মই ভালদৰে লৰাই 1 মিনিটৰ কাৰণে ফ্ৰাই কৰি ল'ম। তাৰপিছত মই ইয়াতে দি দিম মছলা। তো মই প্ৰথমতে ইয়াতে 1 চামুচ নিমখ ব্যৱহাৰ কৰিছোঁ। পিছত লাগিলে আৰু অলপ দিম, সেইকাৰণে মই কমকৈ ইয়াতে ইউজ কৰিছোঁ। আৰু তাৰপিছত মই আধা চামুচ ইয়াতে ধনিয়া পাউডাৰ দি দিছোঁ আৰু আধা চামুচ জলকীয়া পাউডাৰ। আৰু জলকীয়া গুড়ি মই আধা চামুচে দিছোঁ, কাৰণ কেঁচা জলকীয়াও অলপ দিছিলোঁ। আৰু তাৰপিছত আধা চামুচ মই হালধি পাউডাৰ দি দিছোঁ। এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। মছলাখিনি এইদৰে ফ্ৰাই কৰি ল'লে চব্জিখিনি খাবলৈও বহুত টেষ্টি হয় আৰু গোন্ধটোও বহুত ধুনীয়া আহে। তো ইয়াতে মই কালাৰ হোৱাৰ কাৰণে কাশ্মীৰী জলকীয়া পাউডাৰ এড কৰি দিছোঁ 1 চামুচ। তো এইটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে, দিবও পাৰে। যদি আছে দি দিব অলপমান, কালাৰটো বহুত ধুনীয়া আহিব। আৰু এয়া দেখিছেনে, টমেটোখিনি মোৰ গলিব ধৰিছে। আৰু তেতিয়া মই ইয়াতে কেপচিকামখিনি এড কৰি দিম আৰু ভালদৰে টমেটো মছলাৰ লগত মিক্স কৰি ল'ম। এইদৰে আপোনালোকে দেখিব পাইছে। তো এইদৰে মিক্স কৰি মই এইখিনি ভালদৰে 2-3 মিনিটৰ কাৰণে ল' ফ্লেমত মই ফ্ৰাই হ'বলৈ দিম। আৰু মাজে মাজে এইদৰে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব পাৰে। আৰু মই ভালদৰে এইখিনি লৰাই দিয়াৰ পিছত মই ঢাকনি দি দিম। আৰু ঢাকনি দি মই 2-3 মিনিটৰ কাৰণে আকৌ ল' ফ্লেমত ফ্ৰাই হ'বলৈ দিম, যাতে মছলাখিনি কেপচিকামৰ লগত মিহলি হৈ যায় ভালদৰে। তো এইদৰে আপোনালোকে 2-3 মিনিট পিছে পিছে এইদৰে লৰাই থাকিব আৰু মছলাখিনিৰ লগত ভালদৰে ফ্ৰাই কৰি ল'ব। আৰু 6-7 মিনিট মই ভালদৰে ফ্ৰাই কৰাৰ পিছত মই ইয়াতে পনীৰ এড কৰি দিম। তো পনীৰখিনি মই ভালদৰে কেপচিকামৰ লগত আৰু মছলাখিনিৰ লগত মিহলি কৰি ল'ম এইদৰে।
আৰু তাৰ পাছত মই ঢাকি দিম আৰু 5 মিনিটৰ কাৰণে আকৌ মই ফ্ৰাই হ'বলৈ দিম যাতে মছলাখিনিৰ লগত পনীৰ মিহলি হৈ যায় আৰু তাৰ পাছত মই ইয়াতে 1 গ্লাছ পানী ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকে যদি এইখিনি আঠা আঠা বনাব খোজে তেনেহ'লে পানী এড নকৰিলেও হ'ব বা অলপ এড কৰিব পাৰে আৰু যদি আপোনালোকে অলপ গ্ৰেভি টাইপ খোজে তেনেহ'লে আপোনালোকে ইয়াতে 1 গ্লাছ পানী ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ পাছত মই ঢাকি দি মই লো ফ্লেমত 10 মিনিটৰ কাৰণে এইখিনি হ'বলৈ দিম আৰু মাজে মাজে চলাইও থাকিব নহ'লে তলত লাগি ধৰিব আৰু আপোনালোকে দেখিব পাৰিছে মোৰ পনীৰৰ চব্জিখিনি হৈ গ'ল আৰু এতিয়া মই ইয়াতে ধনিয়া অলপ এড কৰি দিছোঁ আৰু গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম যাতে ধনিয়াখিনিও ভালদৰে বইল হৈ যায় তো গাইজ এয়া আমাৰ পনীৰৰ চব্জি ৰেডি হৈ গৈছে আৰু গাৰ্নিচিঙৰ কাৰণে মই ওপৰত অলপ ধনিয়া এড কৰি দিছোঁ খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে তো আপোনালোকেও এইদৰে একবাৰ বনাই খাই চাবচোন আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে বহুত টেষ্টি হয় খাবলৈ তো গাইজ ৰেচিপিটো যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে এইদৰে ডিনাৰ বা লাঞ্চত বনাই খাব পাৰে তো মই আপোনালোকক লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈকে বাই বাই টেক কেয়াৰ